হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। আঞ্জু ৰেচিপিত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। এয়া পালেং শাক আৰু বিলাহী এটা আৰু কেপচিকাম, আদা নহৰু এলাচি এটা থেতলিয়াই লৈছোঁ, দালচেনি লং আৰু শুকান জ্বালা এটা, কেঁচা জ্বালা এটা আৰু পিঁয়াজখিনি অলপ এনেকৈ ডাঙৰ ডাঙৰকৈ কাটিছোঁ। এতিয়া মই শাকখিনি কেৰাহী গৰম হ'বলৈ দিছোঁ। এতিয়া মই শাকখিনি ইয়াতে ভালদৰে সিজাই ল'ম। ইয়াতে মই নিমখ দিছোঁ। এতিয়া মই গেছটো অলপ কমাই দিছোঁ, অলপ কম ভিতৰত থাকিব। আৰু এইপিনে মই আৰু এটা কেৰাহী গৰম দিছোঁ। ইয়াতে মই তেল দিছোঁ। এতিয়া তেলখিনি গৰম হৈ গ'ল। ইয়াতে মই গৰম মছলাখিনি দিলোঁ আৰু পিঁয়াজখিনি দিছোঁ। এতিয়া আদা নহৰু জলকীয়া একেলগে দিছোঁ। এতিয়া মই এইখিনি ভালকৈ ভাজি ল'ম এনেকৈ। আদাডোখৰ অলপ সৰু কৰি কাটি ল'ব লাগিছিল, কিন্তু ডাঙৰে থাকিলে মই এতিয়া ইয়াতে অলপ ঠিক কৰি দিওঁ, সৰু কৰি দিওঁ। এতিয়া মোৰ এইখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই ইয়াতে বিলাহীটো এনেকৈ ফ্ৰাই কৰিম। কম হিট দি কেনে মই ঢাকি দিছোঁ। এতিয়া কম জুইত অলপ সিজাই ল'ম বিলাহীটো। এতিয়া মোৰ শাকখিনি হৈ গ'ল পানী শুকোৱা। এতিয়া মই অলপ ঠাণ্ডা হ'বলৈ দিম এইখিনি। এতিয়া মোৰ বিলাহী ফ্ৰাই কৰা হৈ গ'ল, বাকলি ওলাই গৈছে। এতিয়া মই ইয়াত আৰু অলপ তেল দিছোঁ। মই কেপচিকামখিনি ফ্ৰাই কৰি ল'ম। এইখিনি মই সিজাই লৈ কম হিটত। এতিয়া মই মছলাখিনি ইয়াতে মিক্সিত ভালকৈ মিহি কৰি ল'ম। বিলাহীখিনি অলপ মই মিহি কৰি আৰু এই শাকখিনিও ল'ম, বেলেগ বেলেগকৈ ল'ম। এতিয়া মই বিলাহী আৰু মছলাখিনি মিহি কৰি লৈ আছোঁ। এইপিনে মই কেপচিকামখিনি হৈয়ে গ'ল আৰু অলপ কম হিটত হ'লে হৈ যাব। ইয়াতে যে বিলাহীৰ বাকলিখিনি, এইটো মই নিদিওঁ, এইখিনি মই দিম, এইখিনি মই পেলাই দিম। এতিয়া মই এনেকৈ
এনেকৈ লৈছোঁ। এতিয়া কেপচিকামখিনি হৈ গ'ল, এইখিনি মই বনাইছোঁ। আৰু অলপ তেল দিলোঁ মই। ইয়াতে মই এই বিলাহী আৰু মছলাৰ পেষ্টখিনি মই ইয়াতে দিম এতিয়া। এতিয়া মই শাকখিনি ইয়াতে দিছোঁ। এতিয়া মোৰ শাকখিনি এনেকুৱা হৈছে, ইয়াতে মই একেলগে আৰু কেপচিকামখিনিও দিলোঁ। এতিয়া কেপচিকাম আৰু শাকে এনেকুৱা হৈছে। ইয়াতে মই এতিয়া বাকীবোৰ মছলা দি আছোঁ। ইয়াতে মই ধনিয়াৰ গুড়ি আধা চামুচ দিছোঁ। এইটো ৰুটিৰ লগত খাবৰ কাৰণে বহুতেই ভাল লাগে, আৰু আপুনি ভাতৰ লগতো খাব পাৰে। হালধি দিছোঁ আধা চামুচ। জলকীয়াটো দিয়া হৈছে আৰু অলপমান জলকীয়াৰ গুড়িও দিছোঁ। জিৰা আধা চামুচত কৰিও অলপ কম দিছোঁ, কাৰণ ধনিয়া দিছোঁ সেইকাৰণে কম দিয়া হৈছে। আৰু মোৰ পালেং শাকত মই অলৰেডি নিমখ দিছোঁৱেই। এতিয়া মই আৰু অলপমান নিমখ দিছোঁ, পিছত আপোনালোকে সোৱাদ চাই কিনে দিব, সোৱাদ অনুযায়ী। মই এইখিনি দিলোঁ। এতিয়া মই এইখিনি ভাল কৰি অলপ দেৰি এনেকৈ হিটটো বঢ়াই কিনে এনেকৈ এইখিনি কি কৰি লওঁ। ইয়াতে মই কেপচিকাম আৰু পালেং শাকৰ পেষ্টটো ইয়াত দিলোঁ। আৰু ইয়াতে বহুত লাগি আছে, পেষ্টটো, সেইকাৰণে মই এইখিনি অলপ পানী দি কৰি লওঁ। ইয়াতে মই পানী দি ধুই দিছোঁ অলপ। আপুনি যদি ইয়াত পনীৰ দিব খোজে, পনীৰ ফ্ৰাই কৰিও দিব পাৰে ইয়াত। কিন্তু এইটো এনেকৈ ৰুটি দি খাই কিনে বহুত ভাল লাগে, হেল্ডিও হয়। পালেং শাক আছে, কেপচিকাম আছে। দেখাত ইমান ধুনীয়া নহ'লেও খোৱাতেহে টেষ্ট লাগে। দেখাত এনেকুৱা গ্ৰীণ গ্ৰীণ হৈছে। ইয়াতে মাছ দিব খুজিলে মাছো দিব পাৰে, মাছ ফ্ৰাই কৰি, পনীৰো দিব পাৰে। এতিয়া মই এইখিনি গেছটো কমাই দিছোঁ, কম হিটত অলপ
কি কৰি ল'ম। মই আৰু 10 মিনিটমান এনেকৈ কম হিটত এইখিনি ভালদৰে এনেকৈ সিজাই ল'ম। সিজোৱা হৈছে, মানে কেঁচা ভাৱ যদি থাকে সেইটো নাইকিয়া হৈ যাব 10 মিনিটত। মই আৰু ভালদৰে কেঁচা ভাৱটো নাইকিয়া কৰিম। আপোনালোকে চাই থাকিব আৰু কিবা ভুল হ'লে কমেণ্টত জনাব। আৰু যিসকলে নতুন চাই আছে ছাবস্ক্ৰাইব কৰিব প্লিজ, কাৰণ ছাবস্ক্ৰাইব কৰিলেহে মই আগুৱাই যাব পাৰিম। আপোনালোকে চালে মই তেতিয়া গম পাম যে আপোনালোকে মোৰ ভিডিঅ'টো চাইছে আৰু ভাল পাইছে। ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ভাল পোৱাটো দেখাই দিব। আৰু কিবা ভুল হ'লে কমেণ্টত জনাব। এতিয়া মোৰ 10 মিনিট হৈ গ'ল। এতিয়া চাওঁ কেনেকুৱা হৈছে। এনেকুৱা হৈছে। এতিয়া মোৰ হৈ গ'ল এইখিনি। ফ্ৰেণ্ডছ, মোৰ এইখিনি হৈ গ'ল। আপোনালোকে এনেকৈ যদি বনায় ৰুটি দিও খাব পাৰে, ভাতৰ লগতো খাব পাৰে। আপোনাৰ যেনেকৈ ইচ্ছা এনেকৈ খাব পাৰে। মই ৰুটিৰ লগত খাম আজি। আৰু আপোনালোকে প্লিজ মোক আগুৱাই যোৱাত সহায় কৰক, মোক ছাবস্ক্ৰাইব কৰি দিয়ক। যিসকলে নতুন চাই আছে আৰু যিসকলে চাইও আছে মোৰ ভিডিঅ'টো, ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকৰ ওচৰত মই অনুগ্ৰহ কৰোঁ, মোক ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা ভুল হ'লে কমেণ্টত জনাব, ভাল লাগিলেও জনাব, বেয়া লাগিলেও জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।